हेलो फ्रेंड्स मेरे यूट्यूब चैनल आपनालोকক स्वागतम जनाइছো। আজি মই গৈ আছো তাতিয়াহাললৈ। আহক ভিডিওটো আৰম্ভ কৰো। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিছো। মোৰ মা মই মাৰ লগতে গৈ আছো তাতিয়াহাললৈ। আপোনালোকে ইচ্ছা কৰিলে তাত আপোনালোকে তাঁত ববলৈ শিকিবও পাৰে। আমি এতিয়া আহি পালোহি। মা আহিবই তাঁত ববলৈ আৰম্ভ কৰি দিলে। মায়ে এয়া ফুল বাচি আছে। 12টা বাজিলে সকলোৱে চাহ পানী খাই আছে। আৰু এফালে ময়ো খাই আছো। মায়ে আকৌ ফুল বাচিবলৈ আৰম্ভ কৰিলে। আপোনালোকে দেখি গম পাইছে চাগে মায়ে গামোচা বৈ আছে বুলি। এইফালে চাওক ফুল বৈ হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। এতিয়া এইফালে মই অকণমান ববলৈ চেষ্টা কৰিছিলোঁ। বোৱাটো ভালেই হৈছে বুলিয়ে কৈছে, জানো কি হয়। প্ৰথম বৈছোঁ যে ভয়ো লাগিছে অকণমান। আমাৰ ওচৰতে বৈ আছিলে ড্ৰেগন ফুলৰ গামোচা এখন। মায়ে মাকো মাৰিলে পুৰা স্পীড মাৰে দেই। এইফালে চাওক কেইবাখনো ইয়াত তাঁতীশাল আছে। আপোনালোকক যদি কিবা কাপোৰ প্ৰয়োজন হয় আপোনালোকে কিনিব পাৰে। এইফালে বাজনী মেখেলা বৈ আছিলে এখন। আমি এতিয়া ওলাই আহিলোঁ কাৰণ 4টা বাজিলে সকলোৰে ছুটি হয়। আৰু মই ৰাস্তাতে আইচক্ৰীম এটা খালোঁ। এতিয়া আমি গৈ পিনে মাংস অকণমান কিনি আনিলোগৈ। ঘৰ পালোহি। আজিলৈ ইমানেই আছিলে। বাই বাই।